আপোনালোকে ভাবিছে চাগে মইনো ক'ত আছোঁ। আজি বিশ্বকৰ্মা পূজা, সেই উপলক্ষে আমাৰ ঘৰতো আয়োজন কৰা হৈছে। প্ৰস্তুতি চলিছে লাহেকৈ। মই আপোনালোকক দিনটো কি হয়, পূজা কেনেকৈ পাতোঁ, কোন কোন আহিব, মই সকলোবিলাক দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। এয়া বিশ্বকৰ্মা বাবা মূৰ্তিটো এতিয়াও মণ্ডপত স্থাপিত কৰা হোৱা নাই। মণ্ডপটো একদম চিম্পুলকৈ সজোৱা হৈছে, সৰু সুৰাকৈ পতা হৈছে আৰু। এয়া বৰ্তা এজনে বিশ্বকৰ্মা বাবাৰ মূৰ্তিটো মণ্ডপত স্থাপিত কৰিবলৈ লৈ আহিছে। এয়া মা হয়, মা চাকি জ্বলাবৰ কাৰণে প্ৰস্তুতি চলাইছে। সকলো কামত লাগিছে, দাদাও মালা, দেউতাও ফালে কামত লাগিছে চবেই। এয়া মোৰ দেউতা হয়, চাকি জ্বলাইছে। মূৰ্তিটো স্থাপিত কৰা হৈ গ'ল মণ্ডপত। সৰু সুৰাকৈ পতা হৈছে, ইমান ডাঙৰকৈ পতা হোৱা নাই। কৰোণাৰ কাৰণে সৰু সুৰাকৈ পতা হৈছে। প্ৰসাদ খাব লৈছোঁ, চবেই এয়া প্ৰসাদ খাই আছে। এইফালে মা দাদা প্ৰসাদ খাই আছে। কল, ৰসগোল্লা, তিয়ঁহ, এয়া খাই লওঁ তেনেহ'লে। এয়া গাড়ীবিলাক চাফ চিকুণ কৰি ধুই মেলি। এয়া মা হয়, আঁতৰতে মোক কেমেৰা কৰি থকা দেখাৰ কাৰণে ৰখি দিলে। পূজা পতা হৈ গ'ল, এতিয়া মই কিটচেনত আছোঁ, ভাত বনাম। মায়ে যিহেতুকে পূজাত লাগি আছে, আমি প্ৰসাদ চসাদ খাই আজৰি হ'লোঁ। মই দেখুৱাম আপোনালোকক কি কি বনালোঁ, তেনেহ'লে ভিডিঅ'টো চাই থাকিব। চাই মেলি আজৰি হ'লোঁ, আপোনালোকক মই দেখাম বুলি কৈছিলোঁ কি কি বনালোঁ। নিৰামিষ হয় আজি। তেনেহ'লে ব'লক তেনেহ'লে দেখাওঁ। চিম্পল বনাইছোঁ, একো এটা মই খাছ বনোৱা নাই, তথাপিও আপোনালোকক দেখাম বুলি কৈছোঁ যিহেতুকে, তেনেহ'লে দেখাইছোঁ। এইটো মোৰ আলু, পনীৰ আৰু মটৰ হয়। এইটো পনীৰ মছলা হয়। দেখা পাইছে কেমেৰা ভালদৰে। আৰু এইটো মই ভাজি বনাইছোঁ, কুন্দুলি, তাৰপিছত ফুলকবি, আলু আৰু ফ্ৰেঞ্চবিনৰ এখন ভাজি বনাইছোঁ। আৰু এইটো হয় চাটনি হয়। মই ইয়াত নাৰিকল দিছোঁ, চানা দিছোঁ, মান ধনিয়া দিছোঁ, আৰু জলকীয়া, আদা নহৰু দিছোঁ, বছ সেইকেইটাই দিছোঁ। আৰু এইটো পটল ফ্ৰাই হয়, আৰু ভাত আছে লগতে। এইকেইটাই আজি আমাৰ পূজাৰ দিনাখন নিৰামিষ খানা। ভাত খাই এতিয়া আজৰি হ'লোঁ, সকলোকে দিলোঁ। এতিয়া দিনটোৰ ভাত বনোৱা মেলোৱা সেইবোৰ কৰাও মই অকলেই কৰিছোঁ, যিহেতুকে মায়ে পূজাতে লাগি থাকিব লগা হৈছে কাৰণে ভাগৰো লাগিছে। আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু কোনোবা যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আহিম, নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিম।